बारगो एमएलए इमानुएल मोसाहारिनि नुजाथिनायाव बिपिएफ दोलोआव जयनिं हाबाफारिजों लोगोसे सावरायमेल हाबाफारि खुंदों। तामुलपुर जिल्लानि बेन्दोंआव थानाय दारांगाजुलि ब्लक कमिटि बिपिएफ हानजानि बानजायनायाव खुंजानाय मोनसे जयनिं हाबाफारिनि गेजेरजों बिजेपि दोलोनि मावथिफोरखौ बिपिएफ दोलोआव हाबफैनायखौ नुनो मोन्दों। तामुलपुर जिल्ला बिजेपि स्किल्स डेभेलपमेन्टनि कन्वेनर जाहुर आली, फोरोंगिरि महेश रामसियारिजों लोगोसे पासनुर आली आरो बुबुल आली साब्रै सुबुङा तामुलपुर बियाबनि बारग' एमएलए इमानुएल मोसाहारिनि नुजाथिनायाव जयनिं जायो। गोदानै जयनिं जानाय सुबुंफोरखौ बरायनानै बारग' एमएलए इमानुएल मोसाहारिया बुंथिरि आथिखालाव बिपिएफ दोलोआ थासारिया जोबोद मोजां। जयनिं जानाय हाबाफारिखौ सानफ्रोमबो जों बिदिनो लागासिनो दं। तामुलपुर जिल्ला हिसाबै बिपिएफ दोलोनि थासारिया जोबोद मोजां। फैबाय थानाय बिटिसि बिसायख'थियाव बिपिएफ दोलोआनो सोरखारखौ दागोन होनना बुंथियो बारग' एमएलए इमानुएल मोसाहारिया। मे माहर गतिके আজিও আমাৰ পাৰ্টিৰ কৰ্মকৰ্তাসকলৰ লগত আমি আলোচনাত মিলিত হৈছোঁ আগন্তুক বিটিসি কাউন্সিল জেনেৰেল ইলেকশ্যন সম্পৰ্কে আৰু ঠিক তেনেকৈ বিভিন্ন ঠাইৰ পৰা কি ৰিপৰ্ট কি ধৰণৰ আগবাঢ়িছে ৰিপৰ্ট ল'লোঁ আৰু আজি যথেষ্ট ভাল দিন বুলি ক'ব লাগিব। আকৌ আজি আমাৰ পুৰণা যিসকলে বিপিএফৰ লগত লাগি আছিল 17 বছৰ আৰু ঠিক তেনেকৈ ময়ো যেতিয়া অলপমান বাহিৰত যোৱা হৈছিলে বেলেগ পাৰ্টি ঠিক তেনেকুৱা সময়তে আমাৰ সতীৰ্থসকল কিছুমানে গৈছিল। গতিকে ঠিক তেনেকৈ আমি যি পাৰ্টিত আছিলোঁ আগতে সবেই আমি এটা এটাকৈ বা ঠিক তেনেকৈ আলোচনা মৰ্মে সবেই আহি ওলাল। গতিকে যথেষ্ট ভাগিল পুৰণা আমাৰ কৰ্মী হিচাপে জহুৰ আলী আৰু ঠিক তেনেকৈ আমাৰ মাজত থাকিল ৰুবুল আহিল, তাৰপিছত কচনুৰ ডাঙৰীয়া, আকৌ আমাৰ মহেশ আমাৰ শিক্ষক একেসকলেও আহিল। গতিকে এভাৰেজ অন এণ্ড এভাৰেজ প্ৰতিদিনে 5জন 6জনকৈ আমি যোগদান কৰাই আছোঁ আমাৰ যিসকল নেতৃত্ব দিব পৰা সকলক। বাকী গাঁও অঞ্চলবিলাকৰো চলি আছে। গতিকে যথেষ্ট ভাল বুলি ক'ব লাগিব। আমি আশাবাদী এইবাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ নেতৃত্বত বিপিএফে চৰকাৰ গঠন কৰিব, সেইটো 100% একেবাৰে চিয়'ৰ। তামুলপুৰ ডিষ্ট্ৰিক্ট হিচাপে যথেষ্ট ভাল, কাৰণ বিপিএফক যোৱা 17 বছৰত তুলনামূলকভাৱে বিপিএফক আমি আগুৱাবৰ কাৰণে সুবিধা দিছে ইউপিপিএলৰ অকৰ্মণ্যতাই। ইউপিপিএলে আজিৰ দিনত যি ধৰণৰ ৰাজ্যক আশা দিছিল এটাও পূৰণ কৰিব পৰা নাই। আজি যোৱাকালি মই এটা ৰিপৰ্ট পালোঁ, এইটো হ'ল যে ডিগ্ৰী মডেল কলেজ 10 নাম্বাৰ্ছ 40 এটা লিষ্ট এটা ওলাইছে। তাত তামুলপুৰৰ ডিগ্ৰী মডেল কলেজ তামুলপুৰ এট কুমাৰঘাটা বুলি আমি যিটো চেংচন পাইছিলোঁ 14 কোটি টকা বিল্ডিংবিলাক বনাই থকা হৈছে, সেই লিষ্টটো মই দেখা নাই। গতিকে আজি নিশ্চয় আমিতো পাৱাৰত নাই। গতিকে আমি বিটিসি কৰ্তৃপক্ষ যিসকলে শিক্ষা বিভাগটো চাই নাইব চিফ মহোদয়ে এই বিষয়ত স্পষ্ট কৰি দিব লাগে যে ডিগ্ৰী মডেল কলেজ তামুলপুৰ এট কুমাৰঘাটাৰ কি পজিশ্যনত আছে, কাৰণ বিল্ডিংটো বনাই থকা হৈছে এতিয়ালৈকে আৰু 14 গৈছে আমি চেংচন পাইছিলোঁ। গতিকে এই বিষয়ে জনাই দিলে ভাল হয়। তেনেকৈ বহুতো সমস্যাবিলাক আছে যিবিলাক আজিৰ দিনত সমাধান হোৱা নাই আৰু একেসকলৰ যি কথা দিছিলে কথা আৰু কামৰ মাজত যথেষ্ট আমি পাৰ্থক্য দেখা পাইছোঁ আৰু ইয়াৰ কাৰণে ৰাইজে আকৌ বিপিএফক বিচাৰিছে। গতিকে আজি ক'বলৈ গ'লে পূৰা বানটো ভাঙি যোৱাৰ নিচিনা দলে বলে ৰাইজে আহিছে, যোগদান কৰিছে আৰু আমি দেখা পাইছোঁ ইউপিপিএলে যিটো মিটিংবিলাক মাতিছে একেসকলে কিবা স্কিম দিম, অমুক দিম, তমুক দিম বুলিহে মাতিছে আৰু একেসকলে নিজাভাৱে আজি স্পষ্ট ক'ব পৰা নাই যে আমি অকলে নিৰ্বাচনত খেলিম বুলি ক'ব পৰা নাই। গতিকে একেসকলে আজি কোকৰাঝাৰৰ পৰা গ'ল, ক'তবা মুম্বাই কেতিয়াবা গৈছে, নাগপুৰ কেতিয়াবা দিল্লীত, অৰ্থাৎ একেসকলে এলায়েন্স বিচাৰি হাবাতুৰি খাইছে। নিজাভাৱে খেলিব পৰা শক্তি একেসকলৰ নাই। মোৰ পাৰৰ পৰা ক'ব লগা এইখিনি। ANM GNM नार्सिं आरो पेरामेडिकेल कर्स लानो गोसो गुदुं सोलोंसाफोरनि थाखाय गोजोनथाव खौरां। अदालगुरियाव डक्टर BR आम्बेडकार एलाइड हेल्थ इन्स्टिट्यूटआ नोंथांमोननि थाखाय लानानै फैदों ANM GNM नार्सिं आरो गुबुन गुबुन मेडिकेल कर्सनि मोजां खाबु। 2025-26 सोलोंथाइ बोसोरनि थाखाय सोलोंसाफोरनि मुं थिसननाया दासान्दि सोलिगासिनो दं।
अदालगुरि सहरनि ब्रह्मसेबा आश्रमनि साखाथियाव थानाय डक्टर बि.आर. आम्बेडकार एलाइड हेल्थ इन्स्टिट्यूटआव 2025-26 गोदान सोलोंथाइ बोसोरनि थाखाय गाहायै A&M आरो GNM जों लोगोसे गुबुन पेरामेडिकेल कर्सफोरनि थाखाय मुं थिसननाया दासान्दि सोलिगासिनो दं। भारत सरकारजों गनायथि होजानाय बे सोलोंथाइ फसंथानाव A&M आरो GNM कर्सजों लोगोसे गुबुन पेरामेडिकेल कर्सफोर फारियै BSS Diploma in Medical Laboratory Technology, BSS Diploma in Accident and Emergency Technology, BSS Diploma in General Healthcare Maternity Assistant, Emergency Patient Care Technician, BSS Diploma in Sanitary Health Inspector, BSS Diploma in ECG Technician, X-ray Technician, Nursing Assistant आरो फिजियोथेरापि कर्सनि सोलोंथाइ लानो हागोन। बे सोलोंथाइ फसंथानाव रोंगौथि गोनां फोरोंगिरिफोर आरो पेरामेडिकेलनि गासै गोनां जौगा थाखोनि आगजुफोरनि खाबुनि गेजेरजों फोरोंथाइ होनाय जायो। लोगोसे थानायनि थाखाय हस्टेलनि खाबुखौ बे फसंथानाव मोननो हागोन। अब्ला मानोथो गोबाव खालामखो? मेडिकेलाव साख्रि मावनो गोसो गुदुं लाइमोनफोरा A&M आरो GNM जों लोगोसे गुबुन पेरामेडिकेल कर्सफोरनि सोलोंथाइ लानो थाखाय डक्टर बि.आर. आम्बेडकार एलाइड हेल्थ इन्स्टिट्यूटआव मुं थिसनफैदो। बांसिनै मिन्थिनो थाखाय स्क्रिनाव होनाय 9101299545 8473853693 एबा 6900226441 मबाइल नम्बराव फोनांजाब खालामनो हागोन। नङाब्ला अदालगुरिनि DC कर्ट रड बैग्रिगुरि जोंसार क्लाब PD अफिसनि साखाथियाव थानाय बि.आर. आम्बेडकार एलाइड हेल्थ इन्स्टिट्यूटआव फैनानै थोंजों सोलाद लाफैनो हागोन।